নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি বিশেষ তেনেকুৱা একো নাই। আজি আমি বনাবলৈ লৈছোঁ গাহৰিৰ মাংস, লগত আছে অমিতা আৰু অলপ বাঁহৰ গাজ দি দিম। এতিয়া ৰাতি 9টা বাজিছে আৰু হঠাতে ভাবিলোঁ আজি গাহৰি মাংস আনিছোঁ যিহেতু ৰেচিপিটো দি দিওঁ আপোনালোকৰ মাজত। সেয়েহে আমি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু এনেকৈ আপোনালোকেও বনাই খাব চেষ্টা কৰিবচোন। আৰু এই ভিডিঅ'টো যিসকলে মানে গাহৰি মাংস নাখায় তেওঁলোকৰ কাৰণে নহয়, কাৰণ কিছুমানে গাহৰি মাংস খাই ভাল নাপায়। গতিকে যিসকলে মোৰ দৰে বহুত ভাল পায় গাহৰি মাংস খাই, সেইসকলৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ। গতিকে কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাব আৰু দেখুৱাই আছোঁ কেনেকৈ বনাওঁ আপোনালোকক। বলকচোন আপোনালোকে চাওক আমাৰ ৰেচিপিটো কেনেকুৱা লাগে। এইফালে মাংসখিনি ধুনীয়াকৈ ধুই বাছি ল'লোঁ। এতিয়া আমি কুকাৰতে তেল নিদিয়াকৈ আজি গাহৰি মাংস বনাম। এইফালে কুকাৰটো এনেকৈ বহাই দিলোঁ আৰু লগতে মই নহৰু, আদা আৰু কেইটামান জলকীয়া লৈ পিচি লৈছোঁ। এইফালে হাজবেণ্ডে অমিতা কাটি দিয়াত সহায় কৰি আছে মোক। অমিতাবোৰ বহুত বেছি সৰুও কৰিব নালাগে আৰু বহুত বেছি ডাঙৰো কৰিব নালাগে, মিডিয়াম চাইজত ৰাখিলেই হ'ল। এনেকৈ টুকুৰা টুকুৰি কৰি ল'ব। আজি আমি নাগা ষ্টাইলত গাহৰি মাংস বনাম। ইয়াত কোনো হালধি নিদিওঁ আৰু জিৰা গুড়ি বা গৰম মছলা একো নিদিওঁ, এনেকৈয়ে বনাম। এইখিনি কি হ'ল জানেনে, এইখিনি গোটেই বহুত কেইপিচ মানে একেলগে লাগি আছে। তথাপিও এনেকৈ বহাই দিলোঁ, কোনো কথা নাই, চিটি মাৰি দিম যিহেতু সকলো গলি যাব। তাৰপিছত সকলো মাংসখিনি ইয়াতে এনেকৈ বহাই দি দিম। এয়া বহাই দিলোঁ। এতিয়া এনেকৈ 5-10 মিনিটৰ কাৰণে মানে সিজিবলৈ দিম। যেতিয়া তেলটো উঠি আহিব তেতিয়া আমি ইয়াতে অমিতাখিনি দি দিম। এয়া দেখিছেনে, তেলখিনি উঠি আহিছে ধুনীয়াকৈ। অলপো তেল দিয়া নাই কিন্তু ইমান তেল ওলাইছে। ইয়াতে যদি আৰু তেল দি দিওঁ তেনেহ'লে বেছি তেল হৈ যাব। সেইকাৰণে গাহৰিৰ মাংসৰ তেলখিনিৰেই আমি বনাম। লগতে ভাতখিনিও বহাই দিলোঁ যিহেতু ৰাতি হৈও আহিছে। আজি বিশেষ একো নবনাওঁ, এই গাহৰি মাংস লগত আছে পাপৰ ভাজি, অলপ চাটনি। সেয়াই আমি আজি ৰাতিৰ সাঁজ এনেকৈয়ে খাম। আৰু এয়া অমিতাখিনি বহাই দিছোঁ ধুনীয়াকৈ আৰু এই পেষ্টখিনি দি দিলোঁ ইয়াতে। লগত নিমখখিনিও দিছোঁ, আপোনালোকক দেখুওৱা হোৱা নাই, কোনো কথা নাই। ইয়াত নিমখখিনি আপোনালোকে সোৱাদ অনুসৰি দি দিব। যোনে বেছি খাই যদিও দিব, কম খাই যদিও দিব। আৰু লগত কেঁচা জলকীয়া 3টা দিছোঁ, কিয়নো ধুনীয়া এটা গোন্ধ আহে। এনেকৈ অলপ 5-10 মিনিট সময়ৰ কাৰণে ধুনীয়াকৈ সিজিবলৈ দিব। তাৰপিছত আমি চিটি মাৰিবলৈ দিম। 4টা বা 5টা চিটি মাৰিব, ধুনীয়াকৈ সিজি যাব। এইফালে ভাতো আমাৰ ৰেডি হৈ গ'ল। এতিয়া মাংসখিনি হ'বও বেছি টাইম নাই। আমাৰ ভিডিঅ'বোৰ ভাল লাগিলে এনেকৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি এই মাংসৰ ৰেচিপিটো কেনেকুৱা লাগে আপোনালোকে আমাক কমেণ্টত জনাব আৰু আপোনালোকেও খাই চাবচোন, সঁচাকৈ বহুত সোৱাদ হয়। অকণমান ঘৰতে কোনোবা দিনাখনে অনা আছিলে বাঁহৰ গজা, সেই বাঁহৰ গজাখিনি ভাবিলোঁ আছে যিহেতু ইয়াতে দি দিওঁ। বাঁহৰ গজাৰ লগত গাহৰিৰ মাংসৰ সোৱাদটোৱেই বেলেগ। যোনে খাইছে তেওঁলোকে নিশ্চয় জানে ইয়াৰ সোৱাদটো কেনেকুৱা। আৰু যিসকলে খাই পোৱা নাই এনেকৈ বনাই খাব আপোনালোকে, এনেকৈ খাই ভাল পাব। এতিয়া আমাৰ মাংস হৈয়ে গ'ল। দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। অমিতাখিনিও আৰু বাঁহৰ গজাখিনিও ধুনীয়াকৈ সিজিছে। ইয়াত বিশেষ মছলা একো দিয়া নাই, নহৰু, আদা আৰু জলকীয়া মাত্ৰ ব্যৱহাৰ কৰিছোঁ। বিশেষ একো মছলা নালাগে। ৰেচিপিটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া